নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকক কম মই কিছু ৰেন্ডম ফ্যাক্ট ফ্যাক্ট নাম্বাৰ 1 আপোনালোকে নিশ্চয় গাখীৰ খাই ভাল পায় আৰু তাৰ কালাৰো আপোনালোকে জানে এটো হৈছে বগা কিন্তু আপুনি একটা কথা জানে নে কোৱা জন্তু কোনটো আছে কোনটো নেকি কলা গাখীৰ দিয়ে সেই জন্তুটোৰ নাম হৈছে ব্ল্যাক ৰাইনোসৰছ কি আচৰিত নহয় নে মানে কলা ৰাইনোসৰছ কলা ঘৰ ফ্যাক্ট নাম্বাৰ 2 আমাক এবাৰ জন্ম দিছে যদি আমি এবাৰ মৰিবই এটো কাথাং কিন্তু আপোনালোকে এটা জন্তু জানানে জন্তু কেতিয়াও নমৰে এই জন্তুটোৰ নাম হৈছে সাগৰত থকা জেলিফিশ ফ্যাক্ট নাম্বাৰ 3 আপোনালোকে জানেনে এনেকৈ এটা জন্তু আছে যাৰ ব্ৰেইন নাই কিন্তু হেইটো নহয় যে এই জন্তুটো ভাবিব নোৱাৰে চিন্তা চৰ্চিত কৰিব নোৱাৰে কিন্তু অফিচিয়েলি তাক কোৱা হয় ব্ৰেইন নাইকিয়া এই জন্তুটোৰ নাম হৈছে কেচিওপিয়া কি আচৰিত নহয়নে আৰু সেই জন্তুটোক পোৱা হয় সাগৰত ফ্যাক্ট নাম্বাৰ 4 আপোনালোকে জানেই আমি সবে আহাৰ লওঁ আৰু সেই আহাৰটোক ল'বৰ বাবে আমাক অত্যন্ত দৰকাৰী পেট কিন্তু আপোনালোকক এটা কথা কৈ দিও যে এটা জন্তু আছে যাৰ পেট নাই সেই অদ্ভুত জন্তুটোৰ নাম হৈছে প্লেটিপাছ কি আচৰিত নহয়নে ফ্যাক্ট নাম্বাৰ 5 সাগে আপোনালোকে জানেই লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড অৰ্থাৎ বিশ্বৰ আটাইতকৈ দীঘল নদী এটো হৈছে নীল কিন্তু আপোনালোকে জানেনে শৰ্টেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড অৰ্থাৎ আটাইতকৈ বিশ্বৰ চুটি নদীৰ নাম হৈছে ৰয় ৰিভাৰ অৰ্থাৎ ৰয় নদী তাৰ লেন্থ হৈছে 201 ফিট অনলি চেনেলটোক লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত টিল দেন বাই বাই টেক কেয়াৰ